Happy Vogali Bihu. হে গাইজ গুড মৰ্ণিং। তো এতিয়া বাজিল হ'ল আমাৰ 6টা বাজিল। তো অকণমান পোহৰ হৈছে। তো এতিয়া আমি গছত মানে হেৰি বান্ধিব টঙাল বান্ধিব লাগে বোলে, তাৰ কাৰণে দেউতাই মোক মাতি আছে। তো উঠিলোঁ, এতিয়া আমি টঙালি বান্ধিব লাগে। তো টঙালি লওঁ আৰু তো এই তিৰিকা তো বলক 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 বলক। এতিয়া আমি টঙালি বান্ধিম। তো আপোনালোকে বান্ধিলে নে নাই? হেল্ল' গাইজ, তো আজি পুৱা বেছিকৈ দিছে। তো এতিয়া বাজিল 6:30। তো ইয়াক আজি যোগাওঁ মানে সমিৰণতাত গৈ আছোঁ। চাওঁ আৰু কি কৰি আছে সি। তো মই এতিয়া আহিছোঁ নদী পাৰত আহিছোঁ। এইভাগে মাটি খান্দিছে আৰু নদী বান্ধি আছে আৰু এইবাৰ একদম মই তলত, কিন্তু কহয় দি যাওঁ ৰাস্তাটো পোৱা নাই। তো তলত গৈ আছোঁ, আজি সাঁতুৰিম। সমীৰণতাত গৈছিলোঁ, কিন্তু চলিবিলাকো ইয়াতে লগ পালোঁ মানে নদীৰ কাষত। তো গা ধুব আহিছিল, তো ইয়াতে আহিলোঁ আৰু আমাৰ ইয়াতে কিছুমান সাঁতুৰি আছে, আমাৰ গাঁৱৰে চলি। চাই লওক সাঁতুৰি আছে বৰ্তমান। আমাৰ এইবাৰ বাংনা সাঁতুৰিব। এইটো সাঁতোৰ এইবাৰ ব্লগত দিম দে। তো কৈ আছে নহয় বৰকে এইয়া এইবিলাক আছে আমাৰ ইয়াতে। সাঁতোৰো তো গাও ধুলোঁ। তো ভিডিঅ' কৰা নহ'ল গাও ধোৱা, তো অকণমান উঠাইছিলোঁ। তো এতিয়া মই ওপৰত যাইছোঁ, বহুত ঠাণ্ডা নদীৰ পানী একেবাৰে। তো এতিয়া ওপৰত যাইছোঁ, ওপৰত যাই ভিডিঅ' কৰি আছোঁ। তো এতিয়া মই আহি পালোঁ, এতিয়া গাও চাও ধুই কিনে আহিলোঁ। তো এতিয়া মই আছোঁ চাহ খাই, এক মগ খাম, এক মগ। আৰু আছে মোৰ লগত পিঠা লাডু, এইবিলাক খাই আছোঁ। আমাৰ এটা ছোৱালী আছে, আমাৰ ছোৱালীজনী এইজনী। হেপী ভোগালী বিহু বুলি কয়, হেপী ভোগালী বিহু বুলি কওঁ, হেপী ভোগালী বিহু বুলি কওঁ। এইটো মোৰ হেপী ভোগালী বিহু। Happy Vogali Bihu. আৰু কওঁ Happy Vogali Bihu. এইটো মোৰ ভতিজা হা। এতিয়া যাম আমি ভেলাঘৰ ফুৰিবলৈ। বলক, আমি এতিয়া ভেলাঘৰৰ কাষত আহি পালোঁ, কিন্তু ভেলাঘৰ ফুৰিবৰ কাৰণে মানুহ আহি পোৱা নাই। ইভাগে ৰখি আছে মোৰ বকুল আৰু লগে হয় মাৰ খেলত। এতিয়া নাকলৈকে আহিয়ে পোৱা নাই, আমি আৰু ৰখিব লাগিব। ইয়াতে দুটা আছে, সিফালে এটা আৰু বনাই আছে। সিহঁতে আহিছে, আমাৰতো ফালেহে আহি পোৱা নাই, অলপমান আৰু ৰখিব লাগিব। আমাৰ ভেলাঘৰ তো মানুহখিনি অহা নাই। মানুহখিনি অহাৰ পিছত এইটো জ্বলাই দিব।
তো গোটাই ৰাইজৰ মানুহখিনি অহাৰ পিছত জ্বলাই দিম আৰু এতিয়া হোৱা নাই আহিছে কেইটামান আহিছে আৰু ৰাইজৰ মানুহ তো আহিব আৰু অলপ জ্বলাই দিম এক মিনিটত ভেলাঘৰ চাফা হৈ গেল 1 মিনিটত চাফা ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব তো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ লৈছোঁ বিদায় আপোনালোকৰ পৰা তো টিল দেন টাটা বাই বাই